নমস্কাৰ। আজি অকণমান আড্ডা দিওঁ বুলি ভাবিছোঁ। আমি অসমীয়া মানুহবোৰ এনেও কথা চহকী। তাতে যদি মনে মিলা ২-৩গৰাকীমান লগ পোৱা যায় তেনেহ'লে আমাৰ আড্ডা খুব জমি উঠে। আৰু এই আড্ডাবিলাকত ঠাই পোৱা এটা প্ৰধান বিষয় হৈছে পৰচৰ্চা। আমি ২-৩গৰাকীমান লগ লাগি সেই আড্ডাত উপস্থিত নথকা আন এগৰাকীৰ বিষয়ে তেওঁৰ বেয়া গুণবোৰ খুচৰি খুচৰি ইমান সুন্দৰকৈ উপস্থাপন কৰোঁ যে আমাৰ আড্ডা খুব ৰসাল হৈ পৰে। আৰু তাৰ ফলশ্ৰুতিত আমাৰ মূল্যৱান সময়বোৰ নষ্ট হোৱাৰ বাহিৰে বিশেষ কিবা লাভ হয় বুলি মোৰ মনে নধৰে। আমাৰ আজৰি সময়বোৰ পাৰ কৰাৰ এটা ধুনীয়া উপায় হৈছে আড্ডা। কিন্তু সেই আড্ডাৰ বিষয়বস্তু হ'ব লাগে সৎ, গঠনমূলক আৰু তত্ত্বগধুৰ। গঠনমূলক আড্ডাৰ বিষয়বস্তুৱে এখন সমাজৰ স্বৰূপ সলনি কৰিব পাৰে। আৰু তাৰ উদাহৰণ আমি বহুত পাওঁ। ফেচবুকৰ দৰে এটা ধুনীয়া জনপ্ৰিয় প্ৰতিষ্ঠানৰ জন্ম আড্ডাৰ মাধ্যমেৰেই আৰম্ভ হৈছিল। তাৰ উপৰিও গ্ৰীক দাৰ্শনিক প্লেটোৱে ছক্ৰেটিছৰ লগত আড্ডাত বহি গণিত, ইতিহাস আদি তত্ত্বগধুৰ বিষয়বস্তুবোৰ আলোচনা কৰি বিভিন্ন ধৰণৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল। তাৰ উপৰিও যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ তেতিয়া দেখিম যে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদি কেইজনমান কলেজীয়া ছাত্ৰ লগ লাগি সেই সময়তেই সাহিত্য চৰ্চাৰ এটা ধুনীয়া অনুষ্ঠান আৰম্ভ কৰিছিল। আৰু সেয়া হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা। আৰু তাৰে প্ৰেক্ষাপটত আৰম্ভ হৈছিল প্ৰথম অসমীয়া কাকত জোনাকী। কিন্তু বৰ্তমান আমি সেই আড্ডাৰ বিষয়বস্তুবোৰ খুব পাতল কৰি পেলাইছোঁ। আমি কি কৰোঁ, আমাৰ ঘৰলৈ অহা অতিথিজনৰ পৰা আৰম্ভ কৰি আমাৰ কাৰ্যালয়ৰ সহকৰ্মীজনলৈকে সকলোকে আমি পৰচৰ্চাৰ লগৰী কৰি পেলাইছোঁ। আৰু এয়া খুব লাজৰ কথা। পৃথিৱীত বোধ কৰোঁ তেওঁৰ সমান মূৰ্খ আৰু অকলশৰীয়া ব্যক্তি নাই যিজনে কেৱল পৰচৰ্চা আৰু লোকনিন্দাতে সময়বোৰ পাৰ কৰে। পৰচৰ্চা কৰা লোকসকলক ভেনা মাখিৰ লগত তুলনা কৰা হয়। কাৰণ ভেনা মাখিয়ে যিদৰে সুন্দৰ শৰীৰটো থকাৰ পিছতো সেই ঘাঁ ডোখৰতহে পৰেগৈ, ঠিক তেনেকৈ পৰচৰ্চা কৰা লোকসকলেও কোনোবা এজন ব্যক্তিৰ ভাল গুণবিলাক একাষৰীয়া কৰি তেওঁৰ সেই বেয়া গুণবিলাকতহে চকু দিয়ে, বেয়া গুণবিলাক খুচৰিবলৈহে চেষ্টা কৰে। কিন্তু তেওঁ অকণমান সময়ৰ কাৰণেও ভাবি নাচায় যে তেওঁৰো কিছুমান বেয়া গুণ আছে। আৰু তেওঁৰ বেয়া গুণবিলাক লৈ কিছুমানে তেওঁলোকৰ আড্ডা জীপাল কৰিব পাৰে। তেওঁ কাৰোবাৰ আড্ডাৰ বিষয়বস্তু হ'ব পাৰে। এই কথাবোৰ তেওঁ ভাবি নাচায়। সাধাৰণতে আমি কাক লৈ আলোচনা কৰোঁ বাৰু? যিসকলে খুব বেছি উন্নতি কৰিছে, যিসকলে সফলতাৰ উচ্চতাত আৰোহণ কৰিব পাৰিছে, আমি তেওঁলোকক লৈ আলোচনা কৰোঁ। অপ্ৰিয় হ'লেও এটা কথা সঁচা যে আমাৰ লগৰে যদি কোনোবাই খুব বেছি উন্নতি কৰিছে, তেওঁলোকৰ ফেচবুক ষ্টেটাছ, তেওঁলোকৰ হোৱাটছআপ ষ্টেটাছ এইবিলাক দেখি আমি খুব হতাশাত ভোগোঁ। কিন্তু সেইবুলি জানো আমি তেওঁলোকৰ বিষয়ে বেয়াকৈ আলোচনা কৰাটো উচিত হৈছে? আমি নিজকে বুজাবলৈ চেষ্টা কৰিব লাগিব যে তেওঁলোকে জীৱনৰ এটা সময় খুব কষ্ট কৰিছিল আৰু তাৰ ফলশ্ৰুতিতে আজি তেওঁলোকে এটা ধুনীয়া জীৱন গঢ় দিব পাৰিছে। আমিও যদি কষ্ট কৰোঁ তেনেহ'লে আমিও এটা ধুনীয়া জীৱন গঢ় দিব পাৰিম। পৰচৰ্চা কৰি জানো আমাৰ কিবা লাভ হ'ব? এই পৰচৰ্চা নামৰ শব্দটোৰ পৰা আঁতৰি থকাৰ এটা ধুনীয়া উপায় কি জানেনে? নিজকে আত্মসমালোচনা কৰা, আত্মবিশ্লেষণ কৰা। আমি যেতিয়া নিজৰ ভুলবিলাক খুচৰিবলৈ চেষ্টা কৰিম তেতিয়া আমি উপলব্ধি কৰিম যে আমাৰ দৰে বেলেগৰোতো কিছুমান ভুল থাকিব পাৰে। আৰু সেই ভুলবিলাক শুধৰাবলৈ চেষ্টা কৰাটোহে গুৰুত্বপূৰ্ণ কাম।
তেনেহ'লে আহক আমি সকলোৱে এই পৰচৰ্চা নামৰ শব্দটোৰ পৰা আঁতৰি থাকি আত্মসমালোচনাক আঁকোৱালি লৈ হাঁহি হাঁহি ধুনীয়াকৈ নিজৰ কাম কৰি জীৱনটো উদযাপন কৰোঁ। ধন্যবাদ।